EVMত কেনেকৈ ভোটদান কৰিব? নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এটা ভোটৰ মূল্য প্ৰমাণ কৰক। এইটো হৈছে EVM অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন। ভোট প্ৰদান কৰিবৰ বাবে পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পান কাৰ্ড লৈ গৈ ভোট কেন্দ্ৰৰ বাহিৰত থকা যিকোনো এটা কক্ষৰ পৰা ভোটাৰ তালিকাৰ আপোনাৰ ক্ৰমিক নম্বৰ সংগ্ৰহ কৰি ভোট কেন্দ্ৰলৈ যাওক। শৃংখলাবদ্ধভাৱে শাৰী পাতি ভোট কেন্দ্ৰৰ ভিতৰত সোমাওক আৰু প্ৰথমজন পলিং বিষয়াক আপোনাৰ পৰিচয় পত্ৰ দেখুৱাওক। পলিং বিষয়াজনে আপোনাৰ পৰিচয় পৰীক্ষা কৰি নিশ্চিত কৰিব আৰু দ্বিতীয়জনৰ ওচৰলৈ পঠাব। দ্বিতীয়জন পলিং বিষয়াই আপোনাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত এটা চিয়াঁহীৰ দাগ দিব, ভোটাৰ লিষ্টত আপোনাৰ চহী ল'ব আৰু এটা ভোটাৰ শ্লিপ দি তৃতীয়জন পলিং বিষয়াৰ ওচৰলৈ পঠাব। তাৰপিছত আপুনি ভোটাৰ শ্লিপটো নি তৃতীয়জন পলিং বিষয়া বা থাৰ্ড পলিং অফিচাৰক দিব। থাৰ্ড পলিং অফিচাৰে বেলট ইউনিটটো টিপি বেলট ইছ্যু কৰিব। বেলট ইছ্যু কৰাৰ পাছত ৰেডি বুটনটো জ্বলি উঠিব। কেণ্ডিডেট ভোটাৰজনে তেওঁ যিটো চিহ্নত ভোট দিবলৈ বিচাৰে, ধৰি লওক এই কে চিহ্নটোত তেওঁ ভোট দিবলৈ বিচাৰিছে, তাৰ সোঁফালে থকা নীলা বুটামটোত টিপি দিব লাগিব। নীলা বুটামটো টিপি দিয়াৰ পাছত ইয়াত সেইটো চিম্বলৰ কাগজখন ইয়াত দেখিবলৈ পাব। এই ধৰণৰ এটা দীঘলীয়া চাউণ্ড ওলাব, য'ত ভোট দিছে তাত ৰঙা চিনটো ওলাব। ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে।